ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক। কিন্তু দাদা মোৰ কি ভুল হৈছিল আপুনি মোক কওকচোন, মইতো ভিডিঅ'ত। নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দুটাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো আহিছে জনপ্ৰিয় ইউটিউবাৰ তেলচোৰাৰ ফালৰ পৰা। অসমৰ এজন ভ্লগাৰে তেলচোৰাৰ এটা ইণ্টাৰভিউ লৈছিল। প্ৰথমৰ পৰা তেলচোৰাই ভইচ আছাম চেনেলত অভিনয় কৰি আছিল, কিন্তু বহুদিন ধৰি তেলচোৰাক ভইচ আছাম ইউটিউব চেনেলত দেখা পোৱা নাই। যাৰ বাবে ভ্লগাৰজনে ভিডিঅ'টোত কৈছিল যে তেলচোৰাক ভইচ আছামৰ চেনেলৰ পৰা ওলাই দিছে। ভ্লগাৰজনে এইখিনি কথা কোৱাৰ পিছত তেওঁলোকৰ মাজত কিছু তৰ্ক বিতৰ্ক হোৱা বুলি ভইচ আছামৰ অনাৰ অৰূপে কয়। তেলচোৰা যে ভইচ আছামৰ পৰা ওলাই গৈছে, ডাইৰেক্ট ক'বা যে মই নিজে ওলাই দিছোঁ নেকি তেলচোৰাক? নাই তুমি দিয়া নাই। তাৰপিছত তেলচোৰা কোনোদিন আমাৰ কিবা পইচাৰ কাৰণে খেলি মেলি হৈ পেলাই তেলচোৰা ওলাই গৈছে নেকি? বা তুমিও বৰ্তমান ভইচ আছামত নাই, বহুত কেইজন নাই, আমাৰ কিবা পইচাৰ কাৰণে খেলি মেলি হয় বা মই গোটেইকেইজন টিম মেম্বাৰক আউট কৰি দিছোঁ নেকি? নাই, পইচাৰ আমাৰ আলোচনা হোৱাই নাছিল। ব্লগাৰজনে ভিডিঅ' বনাব আহোঁতে মই একো গমেই নাপাওঁ, মানে 4 দিন পিছত মই ভিডিঅ'টো চাইহে গম পাইছোঁ যে ভিডিঅ' এটা বনাই গৈছিল। আৰু নেক্সট ভিডিঅ'টোত আপুনি দাদা থাম্বনেইলত লিখিছিল যে তেলচোৰা আৰু মোৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক। কিন্তু দাদা মোৰ কি ভুল হৈছিল আপুনি মোক কওকচোন, মইতো ভিডিঅ'টোত একো কোৱা নাই, আপুনিহে কৈছে। কথাটো হ'ল তেলচোৰাৰ কি ভুল হ'ল তাতে? তেলচোৰাৰতো ভুল নাই, কাৰণ তেলচোৰাই একো কোৱা নাই। যদি ভিডিঅ'টো আপোনালোকে চাইছে গমেই পাইছে, তেলচোৰাই আগতে ভইচ আছামত কাম কৰি আছিল, বৰ্তমান কমেডি আছামত কৰে, সেইখিনি কথাই কৈছে। তো বেলেগ কথা কোৱা নাই তেলচোৰাই। নেক্সট ভিডিঅ'টোত তাৰমানে কি কৈছে তেলচোৰা, আৰু তেলচোৰাই যি ক'ব দিছে মই সেইখিনি কৈছোঁ। গতিকে ভিডিঅ'টো কি হৈছে, তাৰমানে নিজৰ একদম একপক্ষীয়ভাৱে ভিডিঅ'টো বনাইছে। মই কৈছোঁ, মোক তাৰমানে কৈছে ডাইৰেক্টলি মোক টাৰ্গেট কৰি কৈছে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে। যেতিয়া মোৰ স্বাৰ্থটো পূৰা হ'ল, মই তেলচোৰাক লাট মাৰি ওলাই। দ্বিতীয় খবৰটো আহিছে জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী ছয়মৰ ফালৰ পৰা। তেওঁ এটা ফেচবুক পোষ্ট যোগে কয় যে এইবাৰ তেওঁ ফিল্ম বনাই চিনেমা হলত ৰিলিজ দিব। চ' বন্ধুসকল, তেওঁৰ ৰিচেণ্টলি ৰিলিজ দিয়া 13 শ্বৰ্ট ফিল্মখনে বহুত মৰম আশীৰ্বাদ পাইছে। এতিয়ালৈকে 13 ফিল্মখনে 2 মিলিয়ন ভিউজ কমপ্লিট কৰিবলৈ সক্ষম হৈছে।